জনসাধাৰণে বিৰোধী কৰাৰ সত্ত্বেও অসমখনত জোৰ জবস্তি বিজেপি চৰকাৰে নাগৰিক সংশোধনী বিধেয়ক 2019 জোৰ জবস্তি জাপি দিয়াৰ যিটো চেষ্টা কৰিছে, এই বিল আমি কেতিয়াও অসমৰ ৰাইজে তথা আমি AVMCয়ে গ্ৰহণ নকৰোঁ। আৰু এই বিজেপি চৰকাৰক আমি আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ, যদি এই বিল অসমৰ ৰাইজক তথা অসমৰ মানুহক জোৰ জবস্তি সিহঁতে গতাই দিয়ে, তেনেহ'লে অসমখন আৰু অসম হৈ নাথাকে। আজি নিশ্চয় এই বিজেপি চৰকাৰ দেখিবলৈ পাইছে অসমৰ সকলোৱে ৰাইজে সকলোৱে দল সংগঠনে ওলাই আহিছে, আন্দোলন কৰিছে। কাৰণ আমি বিচাৰিছোঁ 1971 চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক এজন হৈ এইখন অসমত মানে নাগৰিকত্ব পাব নালাগে, এইখন অসমত বসবাস কৰিব নোৱাৰে। আৰু যদি অসম চৰকাৰে তথা ভাৰতবৰ্ষ চৰকাৰে এই বিলৰ জৰিয়তে যদি অসমত জোৰ জবস্তি কৈ এনেকৈ মানে অবৈধ বিদেশীক যদি গতাই দিব বিচাৰে, তেনেহ'লে অসম যে আজিৰ দিনত যিটো অগ্নিগৰ্ভ পৰিস্থিতি হৈ আছে, অনাগত দিনত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি আৰু হ'ব। Simini.